হেল্ল' এভৰিৱান, এয়া পঞ্চী আৰু মই শুই উঠিলোঁ। গুড মৰ্ণিং। তাৰপিছতে এয়া আমাৰ বায়ে সোনকালে পূৰা খানা ৰেডি কৰিছে, কাৰণ আমাৰ ঘৰলৈ আজি পেহীহঁত আহিব। সেয়েহে দেউতাই হাঁহ আনি যোগাৰ কৰিলে। পঞ্চীয়ে এয়া আইতাকে দিয়া ৰুটি খালে। দেউতাই মাংস চাংস চব ঠিক কৰি দিলে। আজি খানা চব জুইত বনোৱা হৈছে দেই, মানে জুই পাকঘৰত গোটেইখিনি বনোৱা হৈছে, কাৰণ জুইত বনোৱা খাই ভাল লাগে। লগতে আকৌ আমি মাংস ফ্ৰাইও টেষ্ট কৰিছোঁ। এয়া পূৰা ধুনীয়া মাংস ৰেডি হৈ গ'ল। এয়া আমাৰ কলিজাজনী আহি পাই গ'ল। এই কলিজাৰ কাষতে আমাৰ পঞ্চীও এনেই শুই দিছে আৰু দেই। চবেই একেলগে ভাত এসাঁজ খালোঁ, বহুত বেছি ভাল লাগিলে। এয়া আমাৰ প্ৰিন্সতে আগতীয়াকৈ খাইছে, তাৰপিছতে আমি গোটেইকেইটা একেলগে খাইছোঁ। খানা বহুত বেছি ভাল হৈছিলে, মানে টেষ্টি হৈছিলে। হাঁহৰ মাংস মায়ে বনাইছে, বাকী ময়ে বনাইছোঁ আৰু দেই। বহুত ধুনীয়া টেষ্টি হৈছিলে মানে। এয়া আমাৰ পঞ্চীয়ে পূৰা কলিজাৰ লগত খেলি আছে। শেষত এয়া পেহীহঁত বাহঁত চব যাবলৈ বুলি ওলালে। আজি